हेलो एवरीवन मोर चेनेलत आपनालोक सकलोके स्वागतम जनाइছো आशा करो आपनालोक सकलो भाले कुशले आछे बोलक आमि आज भिडिओटा आरम्भ करो जदि मोर भिडिओबोर चाइ ভাল पाय तेतियाह'ले এটা लाइक কৰি দিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দিব কৰিছে ভিডিওটো তাৰ কাৰণে বহুত বহুত ধন্যবাদ এই ভিডিওটা আৰম্ভ কৰো এটা বাজিছে 11:30 বাজিছে মই ভাত বনাব লগা আছে বাৰু মই বনাম অকণমান দেৰি কৰি বনাম দুৰ্গা পূজা আহি আছে মানে আপোনালোকে কাপোৰ কানি ল'লে নে লোৱা নাই মই জনাবচোন কমেণ্ট কৰি কোনে কোনে কাপোৰ কানি লৈছে মই হ'লে এতিয়ালৈ লোৱা নাই বৰ্তমান লোৱা নাই কিন্তু ল'ম এতিয়াতো নলওঁ বাৰু টাইম আছে টাইমত ল'ম বাৰু ফেঞ্চি বজাৰত যাম এদিন আৰু বজাৰ কৰিব আপোনালোকে কোনে কি ল'লে মোক কমেণ্ট কৰি জনাবচোন এই দুৰ্গা পূজা টাইমত সৰু থাকোঁতে ভাল লাগিছিল মানে কিবা এটা বেলেগ মানে বেলেগ সুখ এটা অনুভৱ কৰিছিলোঁ এটা সৰু আছিলোঁ আমি মানে দুমাহমান আগৰ পৰাই হাহাকাৰ মা দেউতাক মানে মোৰ গৰম কৰি দিওঁ কাপোৰ লাগে ভাবি থৈ দিওঁ এইটো ল'ম সেইটো ল'ম মানে সৰু থাকোঁতে মানে আগৰ সুখবোৰ বেলেগ ধৰণৰ সুখ আছিল হয়নে মানে আনন্দ আছিল এতিয়া সেই সুখবোৰ সেই আনন্দবোৰ সঁচাই মই কেতিয়াবা মিছ কৰোঁ মানে এতিয়াও সুখী এতিয়া বহুত সুখী কিন্তু সৰু থাকোঁতে যিটো সুখ অনুভৱ কৰিছিলোঁ সেইটো সুখ এতিয়া নাপাওঁ কাৰণ এতিয়া দায়িত্ব আছে ৰেছপনচিবিলিটি আছে হয়নে আগতে উঠিছিলোঁ উঠি পেলাই পঢ়িছিলোঁ মায়ে চাহ দিছিল চাহ খাইছিলোঁ ভাত দিছিল ভাত খাই কলেজত গৈছিলোঁ এতিয়া আমাৰ ওপৰতো দায়িত্ব আছে আমি মানে আমাৰ মানুহজনক খুৱাই মেলি যদি টাইমত অফিচত খেদাব পাৰোঁ সেইটো মোৰ দায়িত্ব সেইটো ৰেছপনচিবিলিটি থাকে কিন্তু ৰাতিপুৱা উঠি সেইটো ভবা যায় যে মানে খোৱাৰ আগতে সেইটো ভাবোঁ যাতে ৰাতিপুৱা সোনকালে সাৰি পাওঁ আৰু উঠি এইটোৱে টেনশ্যন থাকে যে টাইমত মই খোৱা মেলাখনকে বনাই কিনে তেখেতক মই খুৱাই পেলাই পিছত খেদাব পাৰোঁ মানে কিবা নহয় হয়তো ক'ৰবাত গ'লোঁ কিবা নহয় কিবা এটা মানে মোৰ ঠাণ্ডা থাকে আৰু ৰুমত মোৰ এইটো কৰিব লগা আছে এইটো কাম আছে এইটো সেই আছে আগতে সেইটো নাছিল ক'ৰবাত বিন্দাছ ওলাই গৈছিলোঁ ক'ৰবাত কিবা কৰিছিলোঁ এতিয়া নাজানো কিবা এটা ৰেছপনচিবিলিটি আছে মানে মোৰ কিবা এটা দায়িত্ব থাকে ক'ৰবাত ওলাই গ'লেও বা মোৰ মানে ভয় খাওঁ মই মানে ইয়াত যিহেতু মই মেখেলা চাদৰ নিপিন্ধোঁ কুৰ্তি পিন্ধোঁ এইবোৰ পিন্ধোঁ মই ভয় খাওঁ যদি মানে আমাৰ সেইফালৰ মানে সৌৰাটোৰ ফালৰ মানুহে যদি কোনোবাই মোক দেখা পায় কি ভাবিব কি ক'ব মানে এইটো মোৰ সদায় ইয়াত থাকে মানে কিবা নহয় কিবা মানে ৰেছপনচিবিলিটি দায়িত্ব কিবা নহয় কিবা থাকে কিন্তু সৰু থাকোঁতে এইটো নাছিল বেলেগ ধৰণৰ সুখ অনুভৱ কৰিছিলোঁ মজা আছিল হয়নে মোৰ নহয় চবৰে সৰুকালৰ সময়বোৰ সৰুকালৰ স্মৃতিবোৰ সদায় মৰমৰ হয় সদায় মানে পাহৰিব নোৱাৰা হয় ডাঙৰ হোৱাৰ পৰা জীৱনটোত বহুত কিবা কিবি হেৰালোঁ জীৱনটোত বহুত কিবা কিবি হেৰালোঁ নিজৰ দেউতাক হেৰালোঁ নিজৰ মানে দেউতা থাকোঁতে যিটো মানে লাইফ আছিল যিটো জীৱন আছিল সেইটো হেৰালোঁ আৰু বহুত দুখৰ কথা বাৰু এইবোৰ নাপাওঁ মই কম বাৰু কেতিয়াবা মই মোৰ জীৱনটোতো বহুত ধুমুহা পাৰ কৰিছোঁ মানে ভাবিব নোৱাৰা ক'ব নোৱাৰা এইবোৰ মই ক'ব নাযাওঁ বাৰু বহুত দীঘল হৈ যাব কেইদিন কম বাৰু মই বহুত দুখ পাৰ কৰিছোঁ বহুত ধুমুহা পাৰ কৰিছোঁ এতিয়া মই শাহু যদিও মোৰ শাহুৰ আৰু এটা দুখ থাকে সদায় সেইটো মই কেতিয়াও মানে নকৰোঁ মই বাৰু মই ক'ব নাযাওঁ ক'ম বাৰু পিছত ক'ম মই এতিয়া একো কথা পাতি নাথাকোঁ সেয়ে মানে পূজাত সৰু থাকোঁতে যিটো সুখ অনুভৱ কৰিছিলোঁ পূজা বুলি যিটো মানে হেপিনেছ আছিল এতিয়া সেইটো নাই সেয়া কি ক'ম এতিয়া মই ভাতটো বনাই লওঁ বাৰু হাজবেণ্ড আহিবৰ হৈছেই হাজবেণ্ড আহিলেতো টাইমত দিবই লাগিব হ'লে আৰু যিহেতু 1 ঘণ্টাৰ কাৰণে আহিব মই এতিয়াতে বনাই থ'লে ঠাণ্ডা হৈ যাব নহ'লে গৰম খাব মানে বেয়া পাবলৈ এনে গৰমত কাম কৰি আহিব ভাতকেইটা বনাই লওঁ